my YouTube channel Suriya. আজি আপোনালোকক লৈ যাম হাজোৰ পঞ্চতীৰ্থৰ হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ। এই হয়গ্ৰীৱ মাধৱ মন্দিৰত যেতিয়া এই কাতি মাহত যোৱা যায় তেতিয়াহ'লে জগন্নাথ মন্দিৰলৈ যোৱাৰ কোনো প্ৰয়োজনীয় নাই। এই কিয়নো জগন্নাথ মন্দিৰৰ কিবা এটা অংশ মাধৱ মন্দিৰত আছে বুলি মানুহবিলাকে কয়, আৰু এই কাতি মাহত মাধৱ মন্দিৰত গ'লে বহুত পুণ্য হয় বুলি মানুহবিলাকে কয়। মই বনোৱা কথা নহয় দিয়া, এইটো মানুহবিলাকে কয়। তেতিয়াহ'লে বলক আমি মাধৱ মন্দিৰ দৰ্শন কৰোঁ। আপোনালোকে মোৰ ভিডিঅ' যদি নতুনকৈ চাই আছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব প্লিজ। আমি যাব লৈছোঁ, আমাৰ গাড়ী ৰেডি। এয়া আমাৰ মামাৰ গাড়ী লৈ আমি যাম। আমি ৰেডি, বলক আমি মাধৱ মন্দিৰ দৰ্শন কৰোঁ। এয়া আমি আহি পালোঁ মাধৱ মন্দিৰ, আৰু অলপ ভৰিত ধুওঁ। চাওক মানুহ, চাওক কিমান মানুহ আছে পুখুৰীৰ পাৰত। এয়া কাচুকেইটা চাওক কি বঢ়িয়াকৈ পাৰত আহিছে, মজা লাগিছে চাই। অলপ লাৰিয়ে চাওক কেনেকুৱা লাগে, চাওক মজা লাগে দেখোন। এয়া চাওক আমি আহি পালোঁ মাধৱ মন্দিৰৰ গেট, আৰু ইয়াত প্ৰৱেশ কৰোঁ। মানুহবিলাক চাইড টাইড নেদে, সোমাই নৰি আৰু এয়া চাওক আমি প্ৰৱেশ কৰিলোঁ। আমি বাপ্পাও ইমান চিৰি উঠবা লাগিব, মাথা চাথা ঘূৰি যাব। ফাইনেলি আহি পালোঁ। চাওক কিমান মানুহ আছে। আমি এই মেইন গেটত প্ৰৱেশ কৰিলোঁ। মানুহ চাওক না আপোনালোকে কিমান মানুহ বহুত চিৰি উঠিলোঁ না, সেইকাৰণে ভাত দিছিল, সেইকাৰণে এতিয়া অলপ ৰেষ্ট ল'লোঁ। চবে মন্দিৰৰ বাহিৰত চাকি দি আছে, কাৰণ মন্দিৰৰ ভিতৰত ইমান মানুহ চাকি দিব লগা জেগাই নাই। চাওক ক'তকৈ গণেশ পূজা হয়, সেইকাৰণে মানুহ চাওক ইয়াৰ পৰাই সেৱা কৰিলোঁ আৰু জয় গণেশ যি। এইটো হ'ল লক্ষ্মী মন্দিৰ। মানুহ চাওক আপোনালোকে কিমান ভিৰ হৈ আছে। কিবাকে শুমলো দিয়া ঠেলা হেঁচা ফটাই লওঁ। মানুহ চাওক, এইবিলাক মানুহে য'তে পাই ত'তে ঠগি দি আছে, জাগা নাই তাৰমানে, ইমান মানুহ হৈছে আজি। চাওক মানুহ বান্দৰ একেলগে বহি কিবা খাই আছে, কি ক'ম আৰু। এইটো হ'ল মেইন মন্দিৰ। ফাইনেলি মই ঘৰত আহি পালোঁ। আপোনালোকৰ মাধৱ মন্দিৰ চাই কেনে লাগিল কমেণ্ট কৰি জনাব প্লিজ, আৰু লগতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।